আৰু এইটো আছে সেইদিনাখন ইমান লাষ্ট কি হ'বগে কি কৰিব লাগে ফটো মাৰিব লাগে ৱাহ कौन है ये लोग কৈ ল'লো এইটো পাৰ্চেলটো দেখিবলৈ সৰু হ'লেও ইয়াত কিন্তু খুব স্পেচিয়েল বস্তু আছে এজন ব্লগাৰৰ কাৰণে হেল্ল' চেনেল ৱেলকাম টু মাই গাইজ হেল্ল' গাইজ ৱেলকাম টু মাই লাইক হেল্ল' গাইজ ৱেলকাম টু মাই ছাবস্ক্ৰাইবাৰ हेलो गाइस सबर का लाइक अबे जल्दी बोल कल सुबह पनवेल निकलना है हेलो गाइस मोर अन्य এটা ভিডিওলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ইন্ট্ৰোটো অলপ বেলেগ ধৰণে দিব চেষ্টা কৰিছিলো কিন্তু হেতু পসিবল নহল অলপ মানে খেলিমেলি হৈ গৈছে কাৰণ মই ইমান কোৱা অভ্যাস নাই যেহেতু নতুনকৈ ব্লগটো ষ্টাৰ্ট কৰিছো গতিকৈ অলপমান খেলিমেলি হৈ যায় আৰু টাইম অলপ যথেষ্ট লাগি যায় মানে আজি ব্লগটোত এনেকুৱা ধৰণৰ আমি যিদিনাখন যে আমি লাষ্ট ব্লগটো যিটো আছিলে সেই ব্লগত আমি 2 তাৰিখে যিটো ওয়াৰ্কশ্বপ হ'বলগীয়া আছিলে আমাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত সেই তাৰ বাবে আমি কিছুমান কাম কৰিছিলো আৰু মানে এটা দুটা কাম বাকি থাকিলে গতিকে সেইকেইটা কৰিবলগীয়া আছে আৰু ঘৰৰ পৰা বৰ্তা এজন অহা কথা আছে আৰু এটা দুটা কাম আছে আৰু আপোনালোকে দেখিব মানে অলপ কিবা কিবি শ্বপিঙো কৰিবলগীয়া আছে সৰু সুৰা বস্তু গতিকে সেইখিনি সকলো আপোনালোকক দেখাম মানে মোৰ ব্লগটো বেলেগ একো নাই মানে মই জলকে যাওঁ যিখিনি হেপিনেছ পাওঁ বা ভাল লাগে সেই সকলো পজিটিভিটিখিনি আপোনালোকক দিব বিচাৰোঁ যিসকলে মনটো বেয়া লাগি আছে বা সেই দুখ লাগি আছে তেওঁলোকৰ মানে আমাৰ ভিডিঅ'টো চাই যাতে অলপ মনটো ভাল লাগে তাৰ বাবে চেষ্টা কৰি আছোঁ তেনেহ'লে বন্ধুসকল বলক কলেজ মোৰ লগত হেল্ল' গাইজ মই এতিয়া কলেজলৈ আহি থাকোঁতেই মই লগ পালোঁ মোৰ লগৰ দুজন বন্ধু এইটো হৈছে লেখন আৰু এইটো আছে সেইদিনাখন ইমান লাষ্ট কি হ'ব কেমেৰা ওলাবই লাগিব এইটো গতিকে ইয়াতে ৰাস্তাতে লগ পালোঁ পূৰা মানে টাইমিংটো পূৰা পাৰফেক্টকৈ মিলি গ'ল মানে আমি ফোন চোন কৰি বা ইভাগে আমি লগ পাবলৈ বুলি অহা নাই মানে কলেজলৈ আহিছোঁ ইহঁতৰ টাইমটো ছেইম মিলি গ'ল মোৰ টাইমটো ছেইম মিলি গ'ল বলক তেনেহ'লে কলেজত লগ পাই আছোঁ হেল্ল' গাইজ আমি এতিয়া বৰ্তমান কলেজৰ পাই গ'লোহি আমাৰ ডিপাৰ্টমেণ্টটো এইটো মানে এনেকুৱা ইয়াত আপোনাক এটা ভাল বস্তু দেখুৱাম আপোনালোকে চাব ইয়াত যে দেখিছে যে এইটো কাৰেণ্টৰ যিটো বক্সটো ইয়াত আচলতে অলপ উল্টাকৈ ওলাইছে ইয়াত লিখা আছে ডেঞ্জাৰ বুলি ইয়াত মানে ইয়াত নট ডেঞ্জাৰ বুলি লিখি দিছে কিন্তু আপোনালোকে সেইখিনি যদি চুই দিয়ে তেনেহ'লে আপোনালোকৰ খুব প্ৰব্লেম হ'ব ইয়াত লিখা আছে কি আছে টাচ আৰু ফিল গতিকে টাচ কৰক আৰু অনুভৱ কৰক কিন্তু আপুনি যদি টাচ আৰু অনুভৱ কৰিবলৈ তেনেহ'লে আপুনি হয়তো ইয়াত নাথাকি ওপৰ পাবগৈ হেল্ল' গাইজ আমাৰ লগত এতিয়া এড হ'বলৈ আহি আছে সেইজনী চয়নিকা হাজৰিকা সেইদিনাখন নামটো কৈছিলে নিশ্চয় গতিকে এতিয়া আমি ছাৰক কিবা এটা কাম এটা আছে গতিকে ছাৰৰ লগত কামটো কৰিব লাগিব হেল্ল' গাইজ আমি এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালে গৈ আছোঁ অথনি আমাৰ বাকী টাইমতো অলপ বহি থাকিলেও মানে আমাৰ এতিয়া কাম বন নাই বিশেষকৈ আমাৰ এইটো ক্লাছৰুমটো হৈছে ডাঙৰ ক্লাছৰুমটো ইয়াত এতিয়া আমাৰ ৰাজ হৈ আছে বৰ্তমান ক্লাছৰুমটো এবাৰ চাই লওক ভালদৰে এখন আমাৰ বৰ্ডখনখিনি ফুলেৰে সজাই থোৱা হৈছে গতিকে ভাল লাগিছে এইকেইটা আমাৰ লগৰকেইটা এইকেইজনী ছোৱালী এতিয়া দিগন্তে কি কৰি আছে চাওক বহি পূৰা ষ্টেবুলাৰ প্ৰিণ্ট উলিয়াই আছে আৰু কিহৰ কাৰণে আৰ ফিল্মখন ল'বৰ কাৰণে रहा नहीं जाता तड़प ही ऐसी है ना ইয়াত এতিয়া মুভিখন লৈ থকা আছে ত্ৰিপুলাৰ চবেই লৈ আছে পুৰা কি কৰিব লাগে ফটো মাৰিব লাগে ৱাহ कौन है ये लोग कहाँ से आते किसे भी मिलिए बाबुल छुटिया ফটো মাৰে হাঁহি চাওক হেল্ল' গাইজ মই গৈ থাকোঁ তোমালোকে থাকা ক্লাছ কৰে নে নকৰে গম পাই যাবা খবৰটো দি দিবা ক্লাছ কৰে নে নকৰে দেই বাই বাই চবকে হেল্ল' গাইজ আমাৰ ধেমাজি কলেজৰ অডিটৰিয়ামটো এইটোৱে হয়
আমাৰ ধেমাজি কলেজৰ ফিল্ডখন এইখনে সেইদিনাখন দেখাইছিলোঁ। আমাৰ কলেজৰ গেট এইখনো এখন হয়, কিন্তু এইখন সাধাৰণতে ব্যৱহাৰ নহয়। ইফালে 2 নং গেটো আছে, সেইখনটো সদায় তলাই লাগি থকা দেখোঁ। হেল্ল' গাইজ, আমি এতিয়া বৰ্তমান বিশাল পাই গ'লোহি। ধেমাজি বিশালতে আমি কিছুমান শ্বপিং কৰিবলগীয়া আছিলে, এটা দুটা বস্তু অথনি ব্লগত মই আপোনাক কৈছিলোঁ। গতিকে ইয়াৰ ভিতৰলৈ সোমাই যাওঁ বলক। আমি এতিয়া বিশালত এণ্টাৰ হৈ গ'লোঁ। গতিকে এতিয়া বাকী বস্তুবিলাকো চাই মেলি প্ৰয়োজনীয় বস্তুকেইটা উঠাই লওঁ। তোমালোকে কি চাই আছা? যি টি বস্তু চাই আহিছা মানে এফালৰ পৰা। ইয়াত আমি আচাৰ বিচাৰি অৱশেষত ইয়াৰ আচাৰ বস্তুখিনি পাই গ'লোহি। গতিকে ইয়াৰ পৰা মই আচাৰ এটা উঠাই দিম। গতিকে কোনটো ভাল লাগিব কওক ৰাইজসকল, সেইটোকে কমেণ্ট কৰি দিব, সেইটোকে লৈ যাম। এইটো আচাৰটোকে লৈ ল'লোঁ। ইয়াত আমি বিশালৰ এতিয়া প্ৰায় এইখিনি সেই বস্তুখিনি পাইছোঁহি। কাপবিলাক পাইছোঁহি। এই কাপবিলাক আপোনালোকে কাৰোবাৰ বাৰ্থডে পাৰ্টি থাকিলে বা অন্যান্য কিবা পাৰ্টি থাকিলে মানে আপুনি দিব পাৰিব। খুব ভাল হয় মানে এইবিলাক 69, 70 বা 89, 90, 100ত পাই যায় অলমষ্ট। কি চাই আছা? সৰু ল'ৰা ছোৱালী কিবা গিফ্ট দিবা নেকি তোমালোকে? মোক দিবা নেকি? ৱাও, এইখিনি চাওক বন্ধুসকল, এইখিনি আপোনালোকে আপোনালোকৰ নিজৰ আপোনজনক গিফ্ট দিব পাৰিব। যেনে স্পেচিয়েল কিবা কিবি যদি হেৰি হয়, কাৰোবাৰ বাৰ্থডে আহিছে আপোনাৰ আপোনগৰাকী, গতিকে এইবিলাক দিব পাৰিব। এইবিলাকৰ প্ৰাইচটো চাব লাগিব ৰ'ব। প্ৰাইচটো 199। চাই লওক, 199 আছে। এই গোটেইখিনি আপুনি 199ত এটা এটাকৈ পাব। খুব ধুনীয়া লাগিছে। ইয়াত কিছুমান খেলৰ সামগ্ৰীসমূহ পোৱা যায় সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বা অলপ মিডিয়াম চাইজৰ ল'ৰা ছোৱালীৰ কাৰণে হৈ যায়। মোক এতিয়া বৰ্তমান স্কিপিং এডাল লাগিছিলে, সেইডালকে বিচাৰোঁ আহক। কোনডাল দেখিছা? এইবিলাক সৰু সৰু বাচ্ছাবিলাককো দিব পাৰিব আপোনালোকে। লৈ লোৱা। কোনটো ল'বা তুমি? এজনী সেইটো লৈছে, এজনী এইখিনি লৈছে। বাহ, বিশাল ধনী হৈ যাব এতিয়া সিহঁতৰ পৰা। চাওক কি কৰি আছে। एहे रहा नहीं जाता, तड़प ही ऐसी है ना। আমাৰ ল'ৰা মানুহৰতো সোনকালে চাই হৈ যায় বস্তুটা, কিন্তু ছোৱালী মানুহৰ হেঁপাহেই নপলায়। গোটেই বিশালখন ঘূৰি ফুৰিছে অথনিৰ পৰা। ত' গাইজ, আমি এতিয়া এইটো যে লৈ গৈছিলোঁ, এইটো আমাৰ মানে বাই ওৱান গেট ওৱান ফ্ৰী লিখা আছিলে, কিন্তু আমি ভালদৰে নাচালোৱেই। এতিয়া ইয়াত থকা বিশালত থকা এমপ্লয়মেণ্ট এজনে কৈ দিলে যে বাই ওৱান গেট ওৱান আছে, গতিকে আৰু এটা লৈ যাব পাৰিম। ধন্যবাদ সেই এমপ্লয়জনলৈ। এতিয়া লৈ যাওঁ। আমি এতিয়া বিশালৰ পৰা বৰ্তমান ওলাই আহিলোঁ। বিশালৰ আচলতে ছাৰ্ভিচটো অলপ ভাল নাপালোঁ। মানে আগতেও আহিছোঁ, ভাল লাগিছিলে, কিন্তু এতিয়া জানো পাই কি কাউণ্টাৰ আছে প্ৰায় 6-7টামান, কিন্তু তাৰ বাবে অকল ৱৰ্কিং কণ্ডিশ্যনৰ মাত্ৰ এটাহে আছে। গতিকে সেইটোৱে যথেষ্ট নহয়। মানুহৰ লাইন কেইবাটাও হৈ গৈছে, আৰু তথাপিও মানে ইহঁতি ফাষ্ট কৰিবলৈ মানে যাতকৈ মানে অকণমানো খবৰ খাতি নাইকিয়া নিচিনা হৈ গৈছে। আৰু মানে আচাৰ বমকেইটা কিনিব ল'লোঁ, আচাৰ বমকেইটা তোমাৰ স্কেন নহয়। স্কেন নোহোৱাৰ কাৰণে এতিয়া মানে চকুৰ সন্মুখত থাকি মানে খাব নোৱাৰিম।
আপোনালোকে যদি বস্তুটো ৰাখিছে তেনেহ'লে সেইটো কিনিব পৰা অৱস্থাত থাকিব লাগে, তেতিয়া আপোনালোকৰ দোকানখন ভালদৰে চলিব। এইটো আচলতে যি ভাল পাওঁ বেয়া পাওঁ কৈ দিব লাগিব, এনেকৈ লুকুৱাই ৰাখি লাভ নাই। গতিকে ইয়াৰ ছাৰ্ভিচটো বৰ ভাল নাপালোঁ। বিশালে যদি ভিডিঅ'টো চাইছে তেনেহ'লে ভৱিষ্যতে যাতে সিহঁতৰ ছাৰ্ভিচটো অলপ ভাল কৰাটো ভাল লাগিব। মোৰ এতিয়া বৰ্তমান এমাজনত মই পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, গতিকে পাৰ্চেল এটা আহি আছে। সেই পাৰ্চেলটো দাদাজনে ফোন কৰিছে, এতিয়া মই পাৰ্চেলটো লৈ লওঁ। গতিকে পাৰ্চেলটো লৈ পিনি এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম পাৰ্চেলটোতনো কি আহিছে চাবলৈ, তেনেহ'লে অলপ ধৈৰ্য ধৰক। হেল্ল' গাইজ, মই এতিয়া বৰ্তমান পাৰ্চেলটো কালেক্ট কৰি ল'লোঁ। এইটো পাৰ্চেলটো দেখিবলৈ সৰু হ'লেও ইয়াত কিন্তু খুব স্পেচিয়েল বস্তু আছে এজন ব্লগাৰৰ কাৰণে। গতিকে মোৰ কাৰণে অলপ প্ৰয়োজনীয় হৈ আছিলে কাৰণে মই লৈ ল'লোঁ। গতিকে এইটো কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাম অৱশ্যে, সেইটো ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব। কিন্তু এইটো ব্লগ হিচাপে আছে, এতিয়া ব্লগ হিচাপে ৰৈ যাব। ধন্যবাদ। হেল্ল' গাইজ, ফাইনেলি মই জেঠাই ঘৰ পাই গ'লোহি। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। ধন্যবাদ।